মাহিলী দৰমহা 15,000 টকা, তাৰে 12,000 টকা যদি খৰচেই হৈ যায় বা EMI দিবলগীয়া হয়, বাকী থকা টকাৰে আপুনি কেনেকৈ চলিব? এয়া জানো সম্ভৱ? তো নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি এই সমস্যাটো যিটো আজি বিষয়টোৰ বিষয়ে মই আপোনাক ক'লোঁ, এই সমস্যাটোনো কিয় হয়? প্ৰথমতে সমস্যাটো আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আজি সমস্যা আচলতে কোনো আমাৰ সমাজৰ আজি প্ৰায় সহজলভ্য নিচিনা হৈছে। ইয়াৰ অন্তৰালত কিছুমান সৰু সৰু ভুল আছে আমাৰ। ভুল বা কিছুমান নিজৰো ভুল আৰু কিছুমান আমি ধৰক ফাইনেন্স বা এইবিলাকৰ পৰা পোৱা লোভনীয় অফাৰ হওক বা আপোনাৰ অভাৰ লিভাৰেজ কিছুমান আজিকালি সহজতে যিবিলাক সৰু সৰু আপোনাক ধাৰ বা লোন আপোনাক দিয়া হয়, গম নোপোৱাকৈ মানুহে তাৰ মাজত সোমাই গৈ থাকে। এই যে আমি সহজতে EMIত বস্তুবিলাক লৈ লওঁ, এই আজিকালি মোবাইল ফোনটো হওক, ঘৰৰ ইলেক্ট্ৰনিক্সেই হওক বা আপোনাৰ কাৰোবাক দিবলগীয়া ধাৰেই হওক, এই সহজতে যে পটককৈ আমি লৈ লওঁ, লোৱাৰ পিছত কি হয়, যেতিয়া আমি লোৱাৰ সময়ততো ভালেই লাগে, কামটো আপোনাৰ হৈ যায়, কিন্তু দিবলৈ যোৱাৰ লগে লগে অট'মেটিকেলি আপোনাৰ ক'ৰ পৰা মিলাব, কেনেকৈ মিলাব, এনেকুৱা ধৰণৰ চিন্তা, বহুত ধৰণৰ চিন্তা আহি যায়। বহু ক্ষেত্ৰত দেখা যায় কেতিয়াবা আমাৰ ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ বেছি হয়, যাৰ আছে, আৰু ধৰক EMI মানে এই সৰু সৰু EMI বিলাক বা সহজতে মানে পটককৈ লোন লোৱা এটা ইণ্টেনচিটি মানুহৰ মাইণ্ডত আজিকালি হৈ গৈছে। যিকোনো বস্তুতে মানুহে লোনেই ল'ব বিচাৰে। এইবিলাক আচলতে ৱেষ্টাৰ্ণ কালচাৰ আছিলে, তো আমাৰ ইয়াতো লাহে লাহে এতিয়া কোম্পানীবিলাকেও যিমানখিনি সুবিধা দিছে আৰু মানুহেও সহজতে বস্তুবিলাক ল'বলৈ আৰম্ভ কৰিছে। লোনটো লোৱা সময়ত একো চিন্তা কৰি নাথাকে আৰু কেনেকৈ দিম, ক'ৰ পৰা দিম, হ'ব আৰু দে লৈছোঁ তো দিয়ে দিম। তো তেনেকৈ কি হয়, আমাৰ মানুহৰ আমাৰ যি ধাৰ সোধাব পৰা যিটো আমাৰ ক্ষমতা, সেই ওজন ক্ষমতাটো বাঢ়ি গৈ থাকে তেনেকৈ। তো তেনেকুৱা ক্ষেত্ৰত গৈ আপোনাৰ মানসিকভাৱে অশান্তি কিছুমান আহিব পাৰে, আপুনি খিংখিঙীয়া হ'ব, এই বহুত কিবা কিবি অশান্তি, মাইণ্ড সুখত শান্তিত আপুনি থাকিব নোৱাৰিব। তো ইয়াৰ এনেকুৱা কাৰণ হ'ব পাৰে, কেতিয়াবা আমাৰ বহু ক্ষেত্ৰত দেখা যায় এই শ্ব' অফ কালচাৰ এটা আমাৰ ইয়াত খুব আছে। যেনে ধৰক এতিয়া আমি শ্ব' অফ কিছুমান বস্তু মানুহক দেখুৱাবলৈ আমি খুব মানে ট্ৰাই কৰোঁ, মানে এইটো মোৰ আজি মই আমুক বস্তু এটা ল'লোঁ, বা এইটো মই এটা নতুন কিবা এটা মই কিনিম, মানুহক দেখুৱাবৰ কাৰণে বা শ্ব' অফ কৰিবৰ কাৰণেও বহু ক্ষেত্ৰত আমাৰ এনেদৰে আমাৰ এই ধাৰৰ বোজাবিলাক বাঢ়ি গৈ থাকে। তো 15,000 দৰমহা পোৱা এজন ব্যক্তিয়ে যদি 12,000 টকা তেওঁ EMI বা ধাৰেই মাহেকত মাৰিবলগীয়া হয়, তো তেওঁ কেনেকৈ চলিব? বাকী থকা যিখিনি 3,000 টকাৰে জানো মাহটোত খোৱা বোৱা বা ঘপককৈ যদি এমাৰ্জেঞ্চি কিবা এটা আহে বা অন্যান্য মানে ঘপকৈ আপোনাৰ মেডিকেল খৰচ এটা আহিলে তেওঁ কেনেকৈ ৰিকভাৰী কৰিব? সেইটো জানো সম্ভৱ হয়? চ' সেইকাৰণে সকলোকে এই ভিডিঅ' যিসকলে চাই আছে, মই এটাই অনুৰোধ, পৰাপক্ষত পাৰিলে আপোনালোকে প্ৰথমতে যিখিনি আপোনাৰ খৰচ বা যি আপোনাৰ মাহিলী ইনকাম বা যিটো আপোনাৰ উপাৰ্জনৰ পৰিমাণটো চাই ল'ব। তাৰ পৰিমাণ চোৱাৰ পাছতহে আপুনি খৰচ বা এই EMI বিলাক ল'বলৈ আগবাঢ়ি যাব। আৰু এটা বেয়া অভ্যাস কি আছে, মানে আমাৰ এই লোনবিলাক চলি থাকে যে, সেই সৰু লোনটো মাৰিবলৈ আৰু এটা লোন লোৱাৰ অভ্যাস, এইটো এটা ডেট ট্ৰেপ বুলি কয়। মানে আপোনাৰ ধাৰৰ এখন জাল, মানে আপুনি এটা লোন মাৰিবলৈ আৰু এটা লোন লোৱা। আমি ভাবোঁ যে এই আৰু অকণমান বাকী আছে, বোলে 1 লাখ টকামান আৰু লোনটো দিবলৈ বাকী আছে, তাৰ পৰা মই সেই লোনটো মাৰিবৰ কাৰণে মই বেলেগ এটা পালোঁ। তেনেকৈ আমাৰ সেই ডেট ট্ৰেপত আমি পৰি গৈ থাকোঁ, আৰু সেই তেনেদৰে আপোনাৰ আচলতে জীৱনত কেতিয়াও লোনৰ পৰা ওলাবই নোৱাৰিব, ইমানেই এইটো বেয়া বস্তু মানে। তো এইটোৰ পৰাও অলপ মানে সাৱধান হৈ থকাটো দৰকাৰ। এই ট্ৰেপ বা এই চিষ্টেমটোৰ পৰা ওলাবৰ কাৰণে আমি কি কৰিব লাগিব, কেনেকুৱা ধৰণে আমি প্লেনিং কৰিলে আমি মানে বস্তুটোৰ পৰা ওলাই যাব পাৰিম, এই ক্ষেত্ৰত কি কৰিব লাগিব প্ৰকৃততে মই এই বিষয়ে আপোনালোকক এতিয়া ক'বলৈ গৈছোঁ। 1 নম্বৰ ষ্টেপ হৈ গ'ল, আপুনি প্ৰত্যেকটো খৰচ, আপোনাৰ মাহত হোৱা প্ৰত্যেকটো খৰচে এখন কাগজ বা নোটবুকত আপুনি লিখি যাব লাগিব। এইটো ট্ৰেডিশ্যনেল ছিষ্টেম হয়, যদিও ই বহুত উপকাৰী হয়, বহুত কামৰ হয়। আপুনি প্ৰত্যেকটো খৰচ, আপুনি খোৱা তামোলখনৰ পৰা আদি কৰি আপুনি খোৱা ভাত সাজলৈকে, মানে বাহিৰত যদি খায়, প্ৰত্যেকটো খৰচেই আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে, ৰাতি শুৱালৈকে আপুনি প্ৰথমতে 1 মাহ লিখিবলৈ আৰম্ভ কৰক। যেতিয়া আপুনি লিখিবলৈ আৰম্ভ কৰিব, লাহে লাহে এদিন লিখিলে, 2 দিন লিখিলে, 3 দিন লিখিলে, তো এই 3 দিন বা 4 দিনত আপুনি কিছুমান বস্তু কমন আপোনাৰ হৈ যাব। চাব, কমন হোৱাৰ পাছত কি কৰিব, গোটেইকেইটা কমনৰ মাজত আপোনাৰ যিকেইটা বস্তু আপুনি নকৰিলেও হয়, বা এই খৰচটো আপুনি নকৰাকৈও আপোনাৰ কামটো চলিব পাৰে, তো তেনেকুৱা খৰচকেইটা আপুনি লাহে লাহে সেই নোটবুকখন চাই আপুনি আপোনাৰ অভ্যাসটো সলনি হৈ যাব। ইয়াৰ নেক্সট যদি আমি চাওঁ, আমাৰ ইনকামটো আমি গ্ৰ' কৰিবলৈ চাব লাগিব, মানে ছাইড হাচেল বা আপুনি এক্সট্ৰা ইনকাম
কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যদি আপোনাৰ ইনকাম 15,000 হয় বা 20,000 যিটো লিমিটেড যদি হয়, আপুনি যিটো আপুনি কাম কৰে সেই কাম কৰাৰ পাছতো যদি আপোনাৰ ইনকামটো বাঢ়িব পৰা বা এক্সট্ৰাকৈ বাঢ়িব পৰা উপায় যিহেতু নাই, তেতিয়াহ'লে আপুনি নিজেই অকণমান কষ্ট কৰিব লাগিব। আজিকালিতো লাজ কৰিবলগীয়া একো কথা নাই। বহুত সৰু সৰু ঠাইতো চুইগি, ব্লিংকিট বা যিবিলাক ফুড ডেলিভাৰী বা মানে বস্তু ডেলিভাৰী অপশ্যন মানে সুবিধাটো আছে। তো আপুনি নিজৰ কামটো কৰি যদি আপুনি ইচ্ছা কৰে যে মই সোনকালে ধাৰৰ পৰা মুক্তি পাব বিচাৰিছোঁ, তেতিয়াহ'লে আপুনি এই ডেলিভাৰী কামত আপুনি জইন কৰিব পাৰে। তো তেতিয়া কৰাৰ লগে লগে এক্সট্ৰাকৈ আপোনাৰ 10,000 15,000 মান টকা বা যে টকাই পাওক কিবা এটাতো এক্সট্ৰা আহিব। তো তেনেকৈ আপুনি লাহে লাহে ষ্টেপ বাই ষ্টেপ আপোনাৰ সেই ধাৰসমূহ মাৰিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনাৰ আপুনি বোলে পঢ়া শুনাত বা কাৰোবাক শিকোৱাত আপুনি ভাল, তেতিয়াহ'লে আপুনি টিউশ্যন কৰিব পাৰে। বোলে আপুনি ডেলিভাৰী কৰিবলৈ অলপ টান পাইছে, আজিকালি হোম টিউশ্যন চবকে একদম প্ৰি প্ৰাইমেৰী মানে একদম ল' ক্লাছৰ পৰা আৰম্ভ কৰি সকলোকে আজিকালি টিউশ্যন লাগে। গাৰ্জেনবিলাকে টিউশ্যন বিচাৰিয়ে থাকে। যদি গৈ আপুনি ঘৰে ঘৰে টিউশ্যন কৰাব পাৰে, তেনেকৈ যদি 2-3জন 4জনকো যদি তেনেকৈ লয়, তেতিয়াহ'লে অট'মেটিকেলি কি হ'ব, আপোনাৰ এটা এক্সট্ৰা ইনকাম জেনেৰেট হ'বলৈ আৰম্ভ কৰিব। তো এক্সট্ৰা ইনকামটো যেতিয়া আহিব, তো বাই ডিফল্ট আপুনি তেনেকৈ আপোনাৰ সেই যিখিনি আপোনাৰ ধাৰ আছে বা যি EMI বোজা আছে, তাৰ পৰা আপুনি সকাহ পাবলৈ আৰম্ভ কৰিব। এবাৰৰ কাৰণে ভাবিলে এনেকুৱা লাগে যেন মই লাহে লাহে এই ধাৰৰ পৰা ওলাব নোৱাৰিমেই নেকি, বা এইটো তেনেকুৱা ধৰণৰ কথা নহয়, আপুনি পাৰিবই। খালি আপুনি অলপ বেছি কষ্ট কৰিব লাগিব। যি এই দুটা কথা ক'লোঁ, তেনেকুৱাও বহুত কিবা কিবি আছে। আপুনি ফ্ৰীলেন্সিং কৰিব পাৰে। আজিকালি ডিজিটেল মাৰ্কেটিং আছে, বহুতখিনি আছে। আপুনি ইউটিউবত যদি ভালদৰে চাৰ্চ কৰি চায়, খালি পইচা দি পেলাই নহয়, কিছুমান আছে বস্তু ড্ৰপ শ্বিপিং, এনেকুৱা ধৰণৰ বহুত অপশ্যন আছে। সেইবিলাক যদি আপুনি অকণমান নলেজ লৈ পেলাই আপুনি সেইবিলাকো কৰিবলৈ যায়, তেতিয়াহ'লেও আপোনাৰ এক্সট্ৰা ইনকাম জেনেৰেট হ'বলৈ আৰম্ভ কৰিব। একোৱেই ইম্পচিবল নহয়। আচলতে এই ক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু ডিচিপ্লিন হ'ব লাগে অলপ। এইকেইটা যদি আপুনি ধৈৰ্য ৰাখিব পাৰে, আপুনি চাব লাহে লাহে আপোনাৰ গোটেইবিলাক প্ৰব্লেম আপুনি ছল্ভ কৰিবলৈ আৰম্ভ কৰিব। ভাৰতৰ অকল এনেকুৱাই নহয়, আপুনি ডিচএপইণ্ট হৈ লাভ নাই। পৃথিৱীত বুলি নকওঁ বাৰু, বিশেষকৈ ভাৰতবৰ্ষত এই EMI বা এই ডেপ ট্ৰেপ যিটো মই ক'লোঁ, এই ডেপ ট্ৰেপত বহুত লাখ লাখ মানুহ মানে পৰি আছে। বিশেষকৈ যিটো য়ং জেনেৰেশ্যন, যি নতুনকৈ চাকৰি সোমাইছে, কিছুমানে গম নোপোৱাকৈ নিজৰ মানে মই অৰ্থনীতি যিকেইটা ক'লোঁ, শ্ব' অফৰ কাৰণেই হওক বা কিছুমান মানে লোনৰ এইটো মানে সহজতে উপলব্ধ হোৱা বস্তুৰ কাৰণেই হওক, এইবিলাকৰ কাৰণে মানুহে ডেপ ট্ৰেপত সোমাই গৈ থাকে। এটা লোন মাৰিবলৈ আৰু এটা লোন লোৱা। আজিকালি অনলাইন এপ কিমান আছে আপোনাৰ লোন দিবলৈ, কিবা কিবি ঘপককৈ লোন দি দিয়ে। 5,000 10,000কৈ আৰম্ভ কৰি আপোনাৰ 25-30,000 50,000 এনেকৈ লোন দিবলৈ, তেনেকৈ আপোনাৰ সোমাই গৈ থাকে। তো আপুনি ডিচএপইণ্ট নহ'ব, খালি ডিচিপ্লিন হৈ পেলাই নিজকে ধৈৰ্যৰে অকণমান সময়, মই যেনেকৈ ক'লোঁ, নোটবুকত গোটেই খৰচাখিনি লিখক। আপুনি চাব লাহে লাহে আপোনাৰ গোটেই সম্পূৰ্ণ প্ৰব্লেমটো ছল্ভ হ'বলৈ আৰম্ভ কৰিব। চ' বন্ধুসকল, আজি আপুনি শিকিলে এই ডেপ ট্ৰেপৰ পৰা কেনেকৈ ওলাই আহিব পাৰে। মই কোৱা যিকেইটা টিপছ মই আপোনালোকক দিলোঁ, সেইকেইটা আপোনালোকে নিজৰ জীৱনত এপ্লাই কৰিবলৈ চেষ্টা কৰক। যদি চেষ্টাটো যেতিয়া আপোনাৰ লাগিব যে আপুনি এইকেইটা কাম ফ'ল' কৰিলে আপোনাৰ এইবিলাকৰ পৰা মুক্তি পাব, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোক আগুৱাই যাবলৈ, মোৰ চেনেলটো আগুৱাই নিবলৈ হ'লে আপোনালোকৰ ছাবস্ক্ৰাইব বা আপোনালোকৰ সহায় সহযোগিতা অত্যন্ত জৰুৰী। চ' আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পায়, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি দেখিছে আপোনাৰ লগতে আৰু আপোনাৰ বন্ধু কোনোবা যদি বা আপোনাৰ চিনাকি মানুহ এনেকুৱা ধৰণৰ ডেপ ট্ৰেপত পৰিছে, তেতিয়াহ'লে তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল, আজিলৈ এৰিছোঁ। ধন্যবাদ।